हेलो फ्रेंड्स नमस्कार मोर चेनेलर मो पेजखनले आपनालोक सकलोके स्वागतम जनाइছো आरो আজি भाद माहर 22 दिन गल आरो माये মই इटिया नामघरले जाबले ओलाइছো आरो नामघर বুলি গলে সকলোৰে মনতে সৰু কালত মাহতৰ লগত যোৱা কথাবোৰ মনত পৰে সকলোৰে স্মৃতি জড়িত হৈ আছে নহয়নে বাৰু আমি নামঘৰলে মা লগত কেনেকৈ গৈছিলো সৰু সৰু লাছলিবৰ লগত একেলগে খেলিছিলো তবা কোবোৱা পা আদি কৰি সকলো কথা মনলে সকলোৰে আহে আৰু হেতু কাৰণে মই ভাবিছো যে আজি আমাৰ নামঘৰলৈ আপোনালোকক লৈ যাওঁ বলক আমাৰ নামঘৰটো আছে গোলাঘাটৰ ষ্টেচন ৰোডত তাৰিণী পল্লৱ দেৱ গোস্বামী যেটো 125 বছৰ হ'ব অহা বছৰলে এতিয়া 124 বছৰ হৈছে আৰু বলকচোন আজি আমাৰ লগতে আপোনালোককো লৈ যাওঁ যেহেতু আমাৰ নামঘৰত বহুতো সদস্য জড়িত হৈ আছে আৰু তাৰে বহুতো সদস্য এই গোলাঘাটত থাকিব নোৱাৰি দূৰত আছে আৰু তেওঁলোকৰ মন যায় ভাদ মাহত এই নামঘৰলে আহিবলৈ সেই কাৰণে মই আজি দেখুৱাই দিছো যে তেওঁলোকৰ মনটো অকন ভাল লাগিব দূৰত থাকি ইয়াত থকা যেন লাগিব আৰু যদি মোৰ ব্লগটো ভাল পায় আপোনালোকে নিশ্চয়কৈ লাইক শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া হলে বলকচোন গৈ থাকো এতিয়া আমি ঘৰৰ পৰা ওলালো আৰু এয়া আমি আহি পাই গলো ষ্টেচন ৰোড তাৰিণী পল্লৱ দেৱ গোস্বামী পূজা মণ্ডপ আৰু এয়া দেখিছে প্ৰথম সোমাই গৈ তোৰণখন আৰু এইফালেদি বাওঁহাতে গৈ পূজা ঘৰটো আহি পাই গল এয়া সাৰ্বজনীন তাৰিণী পল্লৱ দেৱ গোস্বামী ষ্টেচন ৰোড পূজা মণ্ডপ লিখা আছে এয়া পূজা মণ্ডপ বহুত পুৰণি আৰু আমাৰ ককাহঁতে মিলিজুলি একেলগে স্থাপন কৰা আমি ইয়াত সৰুৰে পৰা আহি আছো আৰু এয়া পূজা মণ্ডপতি বহু বছৰৰ পৰা দুৰ্গা পূজাৰ লগতে লক্ষ্মী পূজা কালী পূজা সৰস্বতী পূজা আৰু সত্যনাৰায়ণ পূজাও পতা হয় এয়া হৈছে পূজা ঘৰ আৰু আনফালে হৈছে নামঘৰ আৰু এই নামঘৰতে আগতে দুৰ্গা পূজা হৈছিল আৰু ভাদ মাহত প্ৰত্যেক বছৰে বছৰে গোপিনীসকলে নামো লৈছিল আজি কেইবছৰমান আগতে নতুনকৈ পূজা মণ্ডপটো সজা হ'ল আৰু তেতিয়াৰ পৰা তাতেই পূজাসমূহ পতা হয় এয়া মই আপোনালোকক পুৰণি পূজা ঘৰলৈ সোমাই লৈ আহিছো আৰু এতিয়া কীৰ্তন পাঠ কৰি আছে আমি আজি অলপ সোনকালে আহিলো আৰু গোপিনীসকল আহিব আৰু লাহে লাহে এতিয়ালৈকে অহা নাই ইয়াৰ লগতে মই আপোনালোকক এয়া গোটেই নামঘৰটো এপাক দেখুৱাই গৈছো আৰু এয়া দেখিছে শৰাই কাৰণে ফলমূল কটা হৈ গৈছে আৰু ইয়াতে যিসকল শৰাই ভক্তই শৰাই দিব বিচাৰে তেওঁলোকে শৰাই বস্তুখিনি আগতীয়াকৈ জমা দিলেই হয় এই নামঘৰত বুট মগু ফলমূল ধুনীয়াকৈ ধুই কাটি সম্পূৰ্ণকৈ সজাই দিয়া ব্যৱস্থা আছে যাৰ কাৰণে বহুত ধুনীয়া সুবিধা হৈ যায় শৰাই দিয়া লোকসকলৰ এতিয়া মই প্ৰথমে সেৱা দি ললো আৰু গোটেই থাপনাখন আপোনালোকক এবাৰ দেখুৱাই গৈছো এই পূজা মণ্ডপৰ বহুতো মহিমা আছে ভক্তসকলে বহুতো বিশ্বাসো কৰে যিসকল ভক্তই চাকি বন্তি জ্বলাই নিজৰ আশা কয় তেওঁলোকৰ বহুতৰে মনোবাঞ্ছা সিদ্ধি হোৱা দেখা পোৱা গৈছে এইবাৰ মই ইয়াৰ লগতে লাগি থকা নতুনকৈ সজা পূজা মণ্ডপলৈ আপোনালোকক লৈ আনিছো আৰু ইয়াতে এতিয়া প্ৰত্যেক বছৰে বছৰে দুৰ্গা পূজাৰ লগতে বাকি পূজাও হয় মোৰ চেনেলত মই যোৱা বছৰৰ দুৰ্গা পূজাৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাইছিলো আৰু এইবাৰ মই আকৌ এবাৰ চেষ্টা কৰিম যে মই গোটেইখিনি যাতে পূজা আপোনালোকক দেখুৱাব পাৰো আৰু সেই কাৰণে মই আজি ভাদ মাহৰ নামঘৰৰ পৰা আকৌ ষ্টাৰ্ট কৰিছো দেখুৱাবলৈ নমস্কাৰ মই মিনতি কটকে কৈছো আজি 124 বছৰীয়া এই তাৰিণী পল্লৱ পূজা কমিটিৰ পূজা ভাগ মোৰ বিয়া অহাৰ মানে অহাৰ পৰা পাইছোঁ মোৰ ঘৰৰ সন্মুখতে যে পূজা ভাগ মই সেইটো নিজকে খুব সৌভাগ্যৱতী বুলি ভাবোঁ হয় আৰু তেতিয়াৰ পৰা আমাৰ এই পূজা ভাগ ইমান সুচাৰুৰূপে চলি আহিছে নহয় আজিলৈকে আমাৰ একো মানে তাত বিধি পতালি হোৱা নাই সঁচাকৈ ধুনীয়াকৈ চলি আহিছে এই পূজা ভাগ আৰু ভাদমহীয়া আমি সকলো গোপিনীয়ে ইয়াত নাম লওঁ আমাৰ দুটা আছে এটা নামঘৰ হিচাপে আৰু এটা আমাৰ পূজা ঘৰ হিচাপে গতিকে আমাৰ দুয়োটাতে এই নামঘৰত আমি গোপিনীসকলে সকলো কোনো জাতি ভেদৰ আমাৰ নাই সকলো মিলি আমি নাম লওঁ আৰু পূজাটো আমাৰ সেইদৰে কোনো জাতি ভেদৰ কোনো নিয়ম নাই আমাৰ সেইদৰে সুচাৰুৰূপে আমাৰ চলি আহিছে আগৰ যিসকল আমাতকৈ ডাঙৰ খুৰী বৰমা বৰবৌ এইসকলে বৰ ধুনীয়াকৈ তেতিয়া এটা সামান্য ঘৰত খুব ধুনীয়াকৈ মানে ভাদমহীয়া নামৰ আৰু দুৰ্গা পূজাৰ ব্যৱস্থা কৰিছিল কিন্তু এতিয়া তাতকৈ বহুত উন্নতি হ'ল এতিয়া আৰু সকলো সুবিধা হ'ল এতিয়া আৰু বহুত অসুবিধাৰ মাজতে তেখেতসকলে বহুত কষ্ট কৰি ইয়াত ভাদমহীয়া নাম লৈছিলে আৰু পূজাটো বহুত কষ্ট পানী দুনিৰ পৰা চবৰ ঘৰ দুৱাৰ চব অলপমান অসুবিধা আছিলে সেই অসুবিধাৰ মাজতো তেখেতসকলে সুচাৰুৰূপে কৰিছিলে সকলো কাম আৰু আমি সেইসকলক দেখি এতিয়া
তেখেতসকলৰ পৰা আমি মানে অনুপ্ৰেৰণা পাইহে আজি ইমানখিনিলৈকে আমি কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও তেনেকৈ চলি থাকিব বুলি ভাবোঁ। আমাৰ পিছৰ প্ৰজন্মই বৰ সুন্দৰকৈ কৰিছে কাম আৰু 25 বছৰীয়া পূজা ভাগো তেওঁলোকে খুব সুন্দৰকৈ পাতিম বুলি মনতে মানে ভাবি এটা আলোচনাও কৰিছে। হয়, মই সেইখিনিয়ে মই কৈছোঁ আৰু আমিতো ইয়ালৈ অহাৰ পৰাই এইভাগে অনুষ্ঠানলৈকে আহি সদায় ইয়াতে মন লৈ আছোঁ আৰু আমাৰ খাৱাই সকলো দিনৰ পৰাই মানে ইয়াতে চলি আহিছে আৰু সেই বহুমতে মুঠে আৰু ভালকৈ ক'ব পাৰিব বাকী বৰ ভাল লাগে। আমি সদায় আহোঁ, প্ৰত্যেক বছৰ ভাদ মাহত আমি ইয়ালৈকে আহি ইয়াত নাম লওঁ, শৰাই কপোৰা ইয়াতে দিওঁ, ভাল লাগে। হাতেৰে মায়ে পাৰ কৰা গোপিনীসকলৰ মাজত আনন্দ উল্লাস আৰু ভাল লাগে। এয়া আমাৰ লগত আছে ৰাণা শৰ্মা ডাঙৰীয়া আৰু আপুনি ইয়াতে বহুদিনৰ পৰা জড়িত হৈ আছে নহয়নে পূজা ভাগৰ লগতে? আৰু এই তাৰিণী বল্লভ দেৱ গোস্বামীৰ পূজা ভাগৰ বিষয়ে বা নামঘৰ ভাগৰ বিষয়ে আপুনি কিবা এটা ক'ব বিচাৰিছে নেকি? মই ঠিক ক'ম মানে কি, মই এই যিহেতু এই মন্দিৰৰ লগত 10 বছৰে মোটামুটি হৈছে আৰু জড়িত হোৱা, কিন্তু এই মন্দিৰটো একচুৱেলি 124 বছৰ হ'ল এই বছৰ সতে। 124 বছৰৰ ভিতৰত মই বহু আগৰ মানে এনেই দেখিছোঁ মন্দিৰটো, কিন্তু ইমান জড়িত হোৱা নাছিলোঁ। কিন্তু আজি 10 বছৰমানৰ পৰা ঠিক অলপকৈ জড়িত হৈছোঁ। যিহেতু এতিয়া বৰ্তমান মই আজি 2 বছৰ 3 বছৰ মানে হৈছে ইয়াৰ মেম্বাৰো, আৰু দুৰ্গা পূজাতো আহোঁ। ভাদ মাহ মই প্ৰায় আজি 10 বছৰমান ভাদ মাহৰ লগত জড়িত ইয়াত। আইসকলে নাম লয়, আইসকলৰ লগতে অকণমান ময়ো আহোঁ। আহি ভাদ মাহৰ যিখন গোপিনী মানে শৰাই, সেই শৰাইখন মই অকণমান সজাই দিওঁ আৰু পাছত বিসৰ্জন দিওঁ আৰু কীৰ্তনো পঢ়ো, কীৰ্তন পাঠ কৰোঁ। আৰু এইটো এটা কথাই ভাল লাগে, যিহেতু গোলাঘাট জিলাৰ মানে বহু পুৰণা, 125 বছৰ মানে বহু, হয়তো আমাৰ আজু ককাৰ দিনহঁতৰ হ'ব। গতিকে ইমান এটা পুৰণা মন্দিৰ গোলাঘাট জিলাৰ, সেইটো কাৰণে এটা খুব ভাল লাগে। আৰু এই মন্দিৰটোৰ বিষয়ে বহুত মানে কিবা কিবি আমি মানে পঢ়িবলৈ পাওঁ, আগত পাইছোঁ মই 2-3 বাৰ। গতিকে এনেকুৱা এটা পুৰণা মন্দিৰ উজ্জীৱিত হৈ থাকক আৰু ভাল হওক, অহা নতুন প্ৰৱৰ্তনৰ কাৰণে বেছি ভাল হওক, সেইটোৱে আমাক লাগে। গতিকে পুৰণা হিচাপে আমি ইয়াত খুব জড়িত হ'ব লাগে। আৰু এইফালে গোপিনীসকলো আহি পাই গৈছেহি আৰু এতিয়া নামত বহিব। এইফালে দেখিছে পায়সো বনাই আছে। দেখিছে শৰাই লৰাই তেওঁ আগবঢ়াই দিছে শৰাই ভাগ। ইয়াতে মই দেখুৱালোঁ যে আমাৰ নামঘৰত পায়স বনোৱা, চাহ বনোৱা সকলোখিনি ব্যৱস্থা কৰি দিয়া আছে। আৰু যিসকল ভক্তই চাহ খুৱাম বুলি ভাবে বা পায়স আদি খুৱাম বুলি ভাবে, তেওঁলোকে ইয়াতে ধুনীয়াকৈ বনাব পৰা গেছৰ পৰা আদি কৰি পানী সকলোখিনি ব্যৱস্থা কৰি দিয়া আছে। আৰু এয়া দেখিছে জলযোগৰ ব্যৱস্থা আমাক ইয়াত কৰা হৈছে আৰু লগতে প্ৰসাদো বিতৰণ কৰা হৈছে।
আৰু এইফালে হৈছে মোৰ প্ৰসাদৰ ভাগ আৰু মই প্ৰথমতে অলপ মূৰত লৈ অকণমান প্ৰসাদ খাই লৈছোঁ আৰু মোৰ নামঘৰৰ প্ৰসাদ খুব প্ৰিয় আৰু সকলোৰে প্ৰিয় হয়তো মই জানোৱেই আইসকল আৰু আজি আমি চব একেলগ হৈছোঁ আৰু আপোনালোকেও এষাৰ কথা কওক এই তাৰিণী বল্লভ দেৱ গোস্বামী নামঘৰৰ বিষয়ে 124 বছৰ হ'ল এইবছৰ 124 বছৰ হ'ল অহা বছৰ 125 বছৰীয়া তাৰমানে আমি পাতিম বুলি ভাবি আছোঁ 125 বছৰীয়া আৰু ইয়াতে মানে এই আমাৰ নামঘৰটোৰ বহুত মাহাত্য আছে আমাৰ নামঘৰৰ সকলো গোপিনী মানে আহি পেলাই তোমাৰ নাম লয় ভাদ মাহত আকৌ ইয়াৰ পিছতে আমাৰ তোমাৰ দুৰ্গা পূজা হ'ব লক্ষ্মী পূজা হ'ব ইয়াৰ পিছতে কালী পূজা হ'ব সৰস্বতী পূজা হয় সত্যনাৰায়ণ হয় এনেকৈ হয় আৰু সকলোৱে তাৰমানে ইয়াৰ কিবা নহয় কিবা এটা ইয়াৰ পৰা মানে আমাৰ মহিমা ইয়াৰ মহিমা কিবা এটা পাইছে আৰু সদায় আহিছোঁ ভালেই লাগিছে নাম লৈ আছোঁ আৰু কি ক'ম আৰু আপুনি ধুনীয়াকৈ নাম লয় শুনি ভাল লাগে বৰ ধুনীয়া কণ্ঠ এয়া বৰাণী বৰ্মা কীৰ্তন পাঠ কৰে আমাৰ মানে নামঘৰ গোসানী ঘৰ একেলগে ভাদ মাহত আমি নামঘৰত নাম লওঁ আৰু গোসানী ঘৰত আমি প্ৰত্যেক ভাগে পূজা হয় আমাৰ একদম গণেশ পূজাও গৈছিলে অৱশ্যে বৰ্তমান অকণমান দেৰি হৈ আছে বাকী আমাৰ মানে কালী পূজালৈকে আমাৰ সকলো পূজা হয় তাৰমানে একেলগে আমাৰ মানে সেইটোৱে আমাৰ বহুত মানে ভাগ্যৰ কথা হয় হয় তাকে আজি সেইটো কাৰণে মই এই ব্লগটোৰ দ্বাৰা দেখুৱালোঁ যে আমাৰ ইয়াত ভাদ মাহত কেনেকৈ পূজা মানে গোপিনীসকলে নাম লয় দেখুৱাইছিলোঁ হয় হয় আকৌ এবাৰ দেখুৱাম বুলি ভাবিছোঁ আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ আমাৰ ভাদমহীয়া নামঘৰৰ মানে তোমাৰ এয়া ৰাণাদাৰ কথা লৈছোঁ ভালকৈ কৈছে তেখেতে হয় হয় বুট মগু ধুই মেলি আনি মেলি গতিকে এই দানা থকাৰ পৰা আমাৰ সকলোৱে সুবিধা হৈছে আৰু আমি ইয়াতে গিৰিলেই হ'ল আৰু বোৱা কপলা গোটেইখিনি শৰাই সজোৱালৈকে মানে দানাই কৰি দিছে সেইকাৰণে মানে আমাৰ বহুতখিনি সুবিধা হৈছে হৰিয়া